বৰ্তমানে আমাৰ তাতে কইল বাৰ্ড এভেইলেবল আছে বিক্ৰীৰ কাৰণে। কোনোবাক যদি কইল বাৰ্ড লাগে যোগাযোগ কৰিব পাৰে। এইখিনি হৈছে মোটামুটি 20-22 জনৰ কইল বাৰ্ড, ঠিক আছে। এইখিনি হৈছে মোটামুটি 20-22 জনৰ কইল বাৰ্ড। লগতে পোৱালি লাহে লাহে আমি দিয়ে থাকিম। 50টা 100 টাকৈ আপোনালোকে পাব। মেক্স টু মেক্স 100-150 টাকৈ পোৱালি পাব একেলগে। যদি কোনোবা কইল বাৰ্ডৰ পোৱালি লাগে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। মোবাইল নাম্বাৰটো হৈছে 6002180029। আমি অল ওভাৰ নৰ্থ ইষ্ট ডেলিভাৰী কৰোঁ। আৰু কোনোবা যদি লোকেল মুৰ্গী পোৱালিও লাগে সেইটোও যোগাযোগ কৰিব পাৰে। আপোনালোকে চাব পাৰিছে বৰ্ডিং লোকেল মুৰ্গী পোৱালি। চাওক বৰ্ডিং লোকেল মুৰ্গী পোৱালি। যদি কোনোবা বৰ্ডিং লোকেল মুৰ্গী পোৱালিও লাগে যোগাযোগ কৰিব। আমি বৰ্ডিং এয়া হৈছে আমাৰ ঘৰৰ কৰকনাথ। আৰু আপোনালোকে চাব পাৰিছে কৰকনাথকেইটা দেখাত কিমান ভাল লগা আছে। যদি কোনোবাৰ এনেকুৱা পিয়'ৰ কৰকনাথৰ পোৱালি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে। আমি অতি কম দামতে কৰকনাথৰ পোৱালিবোৰ আপোনালোকক দি দিম। আৰু যদি কোনোবাৰ বটা চৰাইৰ পোৱালি লাগে আপোনালোকে সেইটোৰ কাৰণে যোগাযোগ কৰিব পাৰে। এয়া আমি বটা চৰাই ৰাখি বহুত কাষ্টমাৰ বটা চৰাই ক'ত ৰাখিছে। এয়া হৈছে আমি বটা চৰাই ৰাখিছোঁ পিঞ্জৰাতে। তাহাঁতকে আমি পিঞ্জৰাতে খাব দিওঁ, এনেকুৱাকৈ আপোনাৰ পাইপত খাব দিওঁ। তাৰ লগতে আপোনালোকে চাব মই সকলোবিলাক আপোনাক দেখাইছোঁ যাতে আপোনালোকৰ মনত সন্দেহ নাথাকে। এয়া হৈছে বটা চৰাই ৰানিং কণী দি থকা। আমি পেৰেণ্টছবিলাক একচুৱেলি বিক্ৰী নকৰোঁ। আমি বৰ্তমানে ছেমি এডাল্টবোৰো বিক্ৰী কৰোঁ। আমাৰ ইয়াতে হল পোৱালি হৈছে। যদি কোনোবা বটা চৰাই পোৱালি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকেতো মোৰ মোবাইল নাম্বাৰটো জানে 6002180029। আজিৰ ভিডিঅ'টো মই লৈছিলোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। জয় অসম।